আজি কৰিলে কেনেকুৱা আশা কৰিছে? বিৰিণা এই সংগীতটি মূলত বিহুসৰীয়া সংগীত। বিৰিণাৰ আজি শুভমুক্তি হ'ল। চোৱাৰ মানে বিৰিণা ভিডিঅ' গানটি চোৱাৰ সৌভাগ্যও হ'ল। ভালে পাইছোঁ, ভাল লাগিছে। আমাৰ যশস্বী সংগীত পৰিচালক অসমৰ জনপ্ৰিয় বিমান বৰুৱাই কথা, সুৰ আৰু সংগীতেৰে সজাইছে আৰু কণ্ঠদান কৰিছে ডাক্তৰ চন্দন মোদকে। চন্দন ডাক্তৰ মানে এলাপেচা ডাক্তৰ নহয়, হৃদযন্ত্ৰৰ ডাক্তৰ। হৃদযন্ত্ৰৰ ডাক্তৰ হৈও এনেকুৱা এজন চিকিৎসক হৈও ইমান ব্যস্ততাৰ মাজত সংস্কৃতিৰ লগত ইমান ব্যস্ততাৰ মাজত জড়িত আৰু মনে প্ৰাণে এজন শিল্পী। গতিকে মোৰ ভাইৰ নিচিনা এতিয়ালৈকে 20টাৰো অধিক সংগীতত কিজনী কণ্ঠ দিলে। গতিকে শুভেচ্ছা জনাইছোঁ, ভাল হৈছে এই কণ্ঠটো। এই মানে তেওঁ গোৱা এই গীতটো খুব ভাল হৈছে। আশা কৰিছোঁ অসমৰ ৰাইজে আদৰি ল'ব, ভাল পাব, মই তাৰে কামনা কৰিছোঁ। আৰু এই ভিডিঅ' এলবামটো সংগীতটো পৰিচালনা কৰিছে অতি মৰমৰ ভাইটি মোৰ। সিও এটা যশস্বী পৰিচালক, কেইবাখনো ছবি কৰিছে, বহুত কিবাকিবি কৰিছে। আমাৰ প্ৰণৱ ভৰালী, আটাইলৈকে মোৰ আন্তৰিক শুভেচ্ছা থাকিল আৰু অসমৰ ৰাইজকো মই চাবলৈ অনুৰোধ কৰিছোঁ। আশা ৰাখিছোঁ আপোনালোকে ভাল পাব। আজি পবিত্ৰ মেডাম মেফিত আমাৰ ডক্টৰ চন্দন মোদকৰ বিৰিণা 2026 অডিঅ'ৰ লগতে ভিডিঅ'টো আমাৰ আজি ৰিলিজ কৰা হ'ল, মুকলি কৰা হ'ল। হিৰণ্যদাই কৈছেই এই ডক্টৰ যিজন ডক্টৰৰ কথা কৈছে অতি ব্যস্ততা, বহুত ব্যস্ত, তথাপিও সংগীত ইমান ভাল পায়। সংগীত ভাল পোৱাৰ কাৰণে তেখেতে মোক ক'লে যে এটা গান কৰোঁ বুলি। আৰু গানটো হৈছে আমাৰ যিবোৰ সৈনিক বাহিৰত থাকে তেওঁলোকৰ ওপৰত ভিত্তি কৰি গীতটি লিখা হৈছিলে। আৰু মই ধেমালিতে ডক্টৰক ক'লোঁ যে তোমাৰ ঘৰ ধুবুৰীত, আমি আছোঁ গুৱাহাটীত, মোৰ ঘৰ কাজিৰঙা মানে উজনিত। গতিকে সেই তোমাৰ অতীত ৰোমন্থন কৰি এই গীতটি কৰা হ'ল। লগতে খুব মন প্ৰাণ দি গৈছে আমাৰ মৰমৰ ভণ্টি সুভাষণা দত্ত। তাই অতীজত মানে কি হ'ল, যিমান জানমণি কেছেটবিলাকত প্ৰায়বিলাক হিট গান মই তাইকে গোৱাইছিলোঁ। সেইবোৰ ছাপ'জ মাতিছা যদি যাবই লাগিব তোমালোকৰ ঘৰলৈ, এই সুভাষণা দত্ত অতিকৈ মোৰ প্ৰিয় তাই। গতিকে ডক্টৰো খুব সুন্দৰকৈ গালে গানটো। গানটো যেতিয়া গাইছে সেইদিনাখন মই প্ৰাণ পাই গ'লোঁ, খুব ভাল হৈছে। গতিকে মোৰ এটা আশা, অসমৰ ৰাইজে এইবাৰ ৰঙালী বিহুলৈকে এই গানটো আঁকোৱালি ল'ব বুলি মই আশা কৰিলোঁ। আৰু ডক্টৰক মই পুনৰ শুভেচ্ছা জনালোঁ, আশীৰ্বাদ কৰিছোঁ যাতে ডক্টৰে ভৱিষ্যতে আৰু ইয়াতকৈও ভাল ভাল গান কৰিব পাৰে। ধন্যবাদ। আজিও চাগে আপুনি অস্ত্ৰোপচাৰ কৰি আহিলে। এই যিটো সংগীতৰ ৰাপ কেতিয়াৰ পৰা আছিলে আৰু এই গানটো কেতিয়া আপুনি বনাম বুলি ভাবিছিলে? আচলতে সংগীত মই সৰুৰ পৰাই ভাল পাওঁ। MBBS ফাৰ্ষ্ট ইয়েৰ তেতিয়া গীটাৰখন ল'লোঁ, লৈ অলপ শিকিলোঁ। অনিৰুদ্ধ বৰুৱা যে আমাৰ গীটাৰিষ্ট, তেওঁৰ পৰা অলপমান শিকিছোঁ। তেওঁ ক'লে যে তুমি ডক্টৰ সময় নাই, এইকেইটা এক্সাৰচাইজ শিকাই দিওঁ, কৰি থাকিবা, হৈ যাব। পিছত মই নগ'লোঁ আৰু শিকিব, এক্সাৰচাইজ কৰিয়ে গীটাৰ বজাই তেতিয়াৰ পৰাই গাঁও। মোটামুটি 10-15টা কম্প'জিশ্যন আছে 99ৰে। তাৰপিছত বন্ধ হৈ গ'ল, মানে মেডিকেল ছাইন্সত পঢ়ি সময় নাই, ডক্টৰ পেচেণ্ট, ৰাতি নাইট ডিউটি। ৰিচেণ্টলি যেতিয়া অলপমান প্ৰেক্টিচ অলপ ভাল হ'ল, পইচা পাতি অলপ হ'ল, যে নাই এতিয়া গান কৰিব পাৰি নিজৰ পইচা দি, কাৰণ সেইবোৰ বহুত খৰচ। এটা গান কৰা মানে তাৰ অডিঅ' ভিডিঅ' বহুত টকা যায়। সেইকাৰণে আমি আগতে পাৰা নাছিলোঁ। তেনেকৈ বিমান দাক এদিন লগ পালোঁ। বিমান দাক এনেকৈ লগ পাওঁতে ক'লোঁ যে কি কৰা যায়, বিহু এটা লাগিছিল, বিহুসুৰীয়া। বিমান দাই ক'লে তোৰ ঘৰটো বাংলাদেশ বৰ্ডাৰ, অলপমান চিঞৰি দিলেই বাংলাদেশত শুনা পায়। বৰ্ডাৰত যিবোৰ বৰ্ডাৰ ছিকিউৰিটি ফ'ৰ্চ থাকে বা আৰ্মিবোৰে যিবোৰ বৰ্ডাৰত কাম কৰে, আৰু তেওঁলোকৰ ঘৰ বহুত দূৰত, দূৰৰ মানুহটোৰ কি ফিলিংছ সেইটো লৈয়ে লিখোঁ।
তেনেকৈ মানে লিৰিক্সটো ধুনীয়া হৈছে তেওঁৰ আৰু সাংঘাতিক ফিলিংছ মানুহজনৰ মানে বিমান দাই যিটো সুৰ কৰিছে ধুনীয়া লাগিছে গায়ো ভাল পাইছোঁ কিন্তু নাজানো ৰাইজে কি কয় এতিয়া কাৰণ এইটো মোৰ প্ৰথম বিহু কিবা ভুল ভ্ৰান্তি হ'লে নিশ্চয় ক্ষমা কৰিব ৰাইজে ধন্যবাদ